কোনোবাই যদি আপোনাক বেয়া ব্যৱহাৰ কৰে, আপুনি মনে মনে থাকিব, কাৰণ তেওঁ বংশৰ পৰিচয় দিছে, তেওঁক দিব দিয়ক। প্ৰথমে পৃথিৱীত কোনো পথ নাছিল। সকলোৱে যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল, তেতিয়া পথৰ সৃষ্টি হৈছিল। সেইকাৰণে নিজৰ পথ নিজেই তৈয়াৰ কৰি ল'ব লাগিব। নুপুৰৰ দাম 1000 টকা হ'লেও কিন্তু তাৰ স্থান ভৰিত, কিন্তু সেন্দুৰৰ দাম 1 টকা হ'লেও তাৰ স্থান কপালত। ইতিহাস সাক্ষী আছে, নিমখত কেতিয়াও পোকে নধৰে, কিন্তু চেনিত প্ৰত্যেক দিনাই পোকে ধৰে, পৰুৱাইও এৰি নিদিয়ে। মমবাতি জ্বলাই মৃত মানুহক স্মৰণ কৰা হয় আৰু মমবাতি নুমুৱাই জন্মদিন পালন কৰা হয়। মানুহে ভাল পথত চলিব নিবিচাৰে, বেয়া পথত সকলোৰে আগ্ৰহ বেছি। সেইকাৰণেই মদ বিক্ৰেতাই কাৰো ওচৰত যাব নালাগে, অথচ গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে যাব লাগে। মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংসও এৰিলে, কিন্তু আনৰ ভাল চাই হিংসা কৰাটো আজিও এৰা নাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।